গাইজ গুড মৰ্নিং মই মাৰিনাত স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভালে আছে কুশলে আছে তো ভিডিঅ'টো আজি ৰাতিপুৱা আৰম্ভ কৰিলোঁ আমাৰ ঘৰৰ যিখিনি দৈনন্দিন কাম সেই কামখিনি মই কৰিম আজিৰ ভিডিঅ'টোত তো ভিডিঅ'টো একদম শেষলৈকে চাই যাব আচলতে কি হয় ৰাতিপুৱাই যেতিয়া আমি উঠো যদি বিছনাখন লেতেৰা হৈ থাকে মনটো খুবেই বেয়া লাগি থাকে আৰু ফ্ৰেছ যেন অনুভৱ নহয় সেইকাৰণে মই বিছনাৰ পৰা উঠি বিছনা চাদৰখন ভালদৰে পাৰি লওঁ আৰু মই কাভাৰটো চেঞ্জ কৰা নাই আজি কাৰণ মই কালি চেঞ্জ কৰিছিলোঁ সেইকাৰণে মই আজি এইখনকে পাৰি ল'লোঁ এইফালে বতৰটো একেবাৰে বেয়া বৰষুণ এতিয়াও পৰিয়ে আছে বিছনাখন পাৰা মোৰ হৈ গ'ল আৰু এতিয়া গা পা ধুই কিনে হাজবেণ্ডক কিবা এটা বনাই দিওঁ এতিয়া চাহৰ লগত খোৱাৰ কাৰণে মই কেইখনমান পিঠা বনাই ল'ম এতিয়া এনেকৈ পিঠাখিনি মই ভালদৰে বনাই ল'লোঁ আৰু ইয়াৰ পিছত তেলত ভালদৰে ভাজি ল'ম কেতিয়াবা কি হয় তো যেতিয়া বৰষুণৰ বতৰ হয় তেতিয়া আৰু পিঠা খোৱাৰ মজাই বেলেগ হয় তো সেইকাৰণে মই আজি পিঠা বনালোঁ চাহৰ লগত খাই খুবেই ভাল লাগে এইফালে মোৰ পিঠাখিনি ভজা হৈ গ'ল আৰু এতিয়া পুৰা গৰম গৰম চাহেৰে পৰিৱেশন কৰিম আৰু এইফালে এটা কেৰাহী উঠাই লৈছোঁ আৰু সেইখিনি তেলতে মই আলুখিনি ভাজি ল'ম মানে সৰু আলুখিনি মই ভাজি ল'ম ইয়াত সৰু আলু ভাজি খাই বহুতেই ভাল লাগে আৰু মইতো খুবেই ভাল পাওঁ মোৰ কাৰণে পুৰা প্ৰিয় এয়া পিঁয়াজখিনি মই ভালদৰে ভাজি ল'লোঁ আৰু পিঁয়াজখিনি ভজাৰ পিছত পিঁয়াজখিনি ৰঙা হোৱালৈকে মই ভাজি ল'ম আৰু এতিয়া এড কৰি দিম মই আলুখিনি এয়া মই আলুখিনি ভালদৰে ভাজি লৈ আছোঁ আৰু আলুখিনি ভাজোঁতে মানে তেলখিনিত মই জিৰা পাউডাৰখিনি এড কৰি দিছিলোঁ তো জিৰা পাউডাৰখিনি দিলে খুব ভাল লাগে আৰু এতিয়া মই ইয়াত এড কৰি দিছোঁ আদা নহৰুৰ এটা পেষ্ট তো আদা নহৰু আৰু জিৰা পাউডাৰ দিলে আলুখিনি খাবলৈ টেষ্টটো এটা বেলেগ হৈ যায় এটা ভাল লাগে আৰু খাব তো এনেকৈ ভালদৰে মই ভাজি ল'ম এতিয়া মই আলুখিনিত অকণমান পানী এড কৰি দিছোঁ আলুখিনি মই ভালদৰে ভাজি লৈছোঁ কম জুইত তো আলুখিনি সিজি আহোঁতেহে মই পানীখিনি দি কিনে মই ঢাকনিখন মাৰি দিলোঁ আৰু অকণমান সময় হ'বলৈ দিলোঁ এয়া চাওক আলুখিনি মোৰ ভজা হৈ গ'ল আজি গৈ আছোঁ বজাৰলৈ আৰু কোন আহিছে কাৰ লগত যাম চাবচোন এইটো বাইদেউ আমাৰ ডাঙৰ বাইদেউ হয় আৰু নমস্কাৰ হেৰি বিহু খাবলৈ আহিছে আৰু এয়া আমাৰ বাবু সৰু বাবু এতিয়া আমি খোজকাঢ়ি আছোঁ বেংকত যাব লগা কাম আছে নে কি ক'ব বাইদেউ বেংকত যাব গাঁৱত আহি কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে মানে বিহুৰ আগমনটো এতিয়া দুদিনমান আগমুহূৰ্তত আহিলোঁ এতিয়া ভালকৈ বহাগ বিহুটো আমি উদযাপন কৰিম আকৌ সেনেকৈ আহিছোঁ এতিয়া নাজানো বতৰ পাতিয়ে কি কৰে বৰ্তমানটো দিনমান পাছত এৰিব সম্পূৰ্ণকৈ এৰিব নিশ্চয় আমাৰ আশা থাকিল চাওঁ আমি যদি এইবাৰ পাৰোঁ বিহু নাচিম হয় না হয় নাচিম তো আমাৰ ফালৰ পৰা বহাগ বিহুৰ ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ হয় আগতীয়াকৈ যাতে সকলোৱে ভালদৰে বিহু উদযাপন কৰিব পাৰে সেয়া আমি খোজকাঢ়ি আছোঁ আৰু গাঁৱৰ পৰিৱেশটো জানে ইমান ধুনীয়া আৰু চাৰিওফালে গছ গছনিৰে আৱৰি থকা যাই পোৱা নাই এতিয়ালৈকে এয়া চাওকচোন আমি খোজকাঢ়িয়ে আছোঁ এতিয়ালৈকে যাই পোৱা নাই বাৰু গৈ পালে নিশ্চয় দেখাম শালবাৰী বজাৰ তো প্ৰায় দেখিছে চাওকচোন ইমান ধুনীয়া ৰাস্তাৰ কাষে কাষে গছ গছনিৰে আৱৰি আছে এই পৰিৱেশটো মোৰ বহুতেই ভাল লাগে
কাৰণ আমি এনেকুৱা পৰিৱেশত থাকি ডাঙৰ দীঘল হোৱা যিহেতুকে চ' মোৰ বহুত ভাল লাগে। সেয়া পাই গ'লোঁ আমি হালবাৰী বজাৰ আৰু খোজকাঢ়ি ভাগৰেই লাগিল। তো বজাৰখন পাইহে অলপ ভাল লাগিল। আজি বজাৰ নহয় যিহেতুকে মানুহো কম আছে। সেয়া আমি আহি পালোঁ হাজবেণ্ডৰ দোকান আৰু সেয়া বাইদেউ আহিছে বেংকৰ কামত। বাইদেউৰ বাবে কি ATM খন ব্লক হৈ আছে সেইকাৰণে আহিছে আৰু হাজবেণ্ডে কিবা ছিগনেচাৰ কৰিব দিছে হেৰি পান কাৰ্ড আধাৰ কাৰ্ড এইবিলাকত। এয়া আহি গৈছে আমাৰ হাজবেণ্ড। হেৰি কি কয় দাস লেখিম না সূত্ৰ দাস লেখলিহে ভাল হ'ব। লেখা প্ৰব্লেম নাই না হাজবেণ্ড হাই হেল্ল' বুলি কিবা এটা কৈ দিয়া। পুৰা কামত বিজি হৈ আছে দেই। বেংকৰ কাম আমাৰ হৈ গ'ল আৰু চাওক আমি ঘৰৰ কিছুমান সামগ্ৰী যিবিলাক লাগি থাকে সেইখিনি আমি ল'লোঁ আৰু ইফালে বাবুই কিবা এখন গাড়ী ল'লে। তো চাওকচোন কি গাড়ী ল'লে। গাড়ী লৈছা তুমি খেলা খেলবা? কি গাড়ী? JCB গাড়ী? অঁ আৰু ইফালে আমাৰ বাইদেউৰ পৰা মিচিকি আছে দে। ইয়াৰ পৰা অলপমান দাদাৰ পৰা কিবা কিবি ল'লোঁ, মাৰ্কেটিং কৰিলোঁ। এতিয়া আমি সোমালোঁ এখন হোটেলত। তো খোৱাৰ ব্যৱস্থা কৰি ল'ম আৰু বহুত ভোক লাগিছে কাৰণ বহুত সময় হৈ গ'ল আমাৰ বেংকত, বহুত সময় পাৰ হৈ গ'ল আৰু বেংকৰ কামটো জানেই কিমান সময় গুচি যায়। তো এতিয়া আমি খোৱাৰ ব্যৱস্থা কৰি লৈছোঁ। এইফালে আমাৰ বাবুও খাই আছে। টেষ্টি হৈছে না? জিভাৰ পানী পৰি গৈছে পুৰা। আজি হৈছে দ্বিতীয় দিনা আৰু আজি বাইদেউহঁতৰ ঘৰত সত্যনাৰায়ণ পূজা আছে। তো পূজা উপলক্ষে মই এটা ভিডিঅ' বনালোঁ। এইফালে পুৰোহিতজনে দেউৰীজনক কৈ আছে কেনেকৈ থাপনা পাতিব লাগে। তো দেউৰীজন হৈছে আমাৰ ঘৰৰে, তো সেইকাৰণে শিকাই দি আছে কেনেকৈ কি কৰিব লাগে। বাইদেউ আজি বাইদেউহাৰ ঘৰত পূজা আছে। হাই, আজি আমাৰ সত্যনাৰায়ণ পূজা আছে আৰু সেই উপলক্ষে আমি আহিছোঁ আজি। মানে এতিয়া বেছি ক'ব নোৱাৰিম, তথাপিও মানে শুনিছে যিহেতু আপোনালোকে একবাৰ প্ৰণাম কৰিব বুলি আশীৰ্বাদ থাকিল। থাপনা পতা হৈ গ'ল আৰু পুৰোহিতজনে ক'লে যে এতিয়া আমি সেৱা কৰিব পাৰিম। তো মই আৰু মাইনুই আমি দুটাই সেৱা কৰি ল'ম। চা কি ধুনীয়া লাগিছে। হাই বুলি কোৱা বাবু। হাই। কি মৰম লগা ন বাবু। কি খবৰ বুলি ক। কি খবৰ? মোৰ ভালেই বুলি কোৱা। মোৰ ভালে। আমাৰ ঘৰত আজি পূজা আছে। কোৱা। আমাৰ ঘৰত এটা পূজা আছে। সকলোৱে আহিবা। আহিবা। আহিবা।
কাশ্যপা ঋষি কৰ্তৃশ্য শ্ৰী সুমন চন্দ্ৰ পুত্ৰধৰ হয়নে? চন্দ্ৰ নহয় দে সুমন চন্দ্ৰ পুত্ৰধৰ বিষ্ণুৰ ইত্যাদি মাত কৰ্তব্য এটি মন্ত্ৰটি থকা আমি কেইখনমান ফটো উঠিছিলোঁ, সেই ফটো কেইখনো মই ইয়াত এড কৰি দিলোঁ। হাই গাইজ, তো এয়া হৈছে আমাৰ সুমন বাবু, দাদা আৰু বাইদেউৰ ডাঙৰ ল'ৰা। তো সি লাজ কৰি আছে ক'বলৈ, তো ময়ো বিশেষ জোৰ কৰা নাই। এতিয়া চাহখিনি দি ল'ব, লগতে প্ৰসাদো বিতৰণ কৰিব। তো ভাবিছোঁ ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰোঁ। আৰু আছিলে খিচাৰীৰ আইটেম, তো সেইখিনি মোৰ ভিডিঅ' কৰা নহ'লে। তো যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব লগতে শ্বেয়াৰো কৰি দিব। আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ইমানে, বাই বাই।